সেইদিনা আছিল অক্টোবৰ মাহৰ 14 তাৰিখ আৰু আমাৰ বাবে সেই দিনটো আছিলে খুবেই বিশেষ কিয়নো ভাইটিয়ে বহু দিনৰ পৰা ভাবি থকা এটা সপোন পূৰণৰ দিশে গৈ আছিল। সেয়েহে ভাইটি, মই, অৰ্পিত, মুনি, মন আৰু মইনাদা আমি আহি পালোহি টাটা মটৰ্ছত। আৰু গাড়ীখন ল'বৰ বাবে যিখিনি প্ৰয়োজনীয় কাম কাজ থাকে ভাইটিয়ে সেইখিনি সম্পূৰ্ণ কৰি ল'লে আৰু টেকনিকেল দিশসমূহো জানি ল'লে। যিহেতু দুপৰীয়া সময়ো হৈছিল সেয়েহে আমি আটাইকেইজনে ভাবিলোঁ ভাতকেইটাকে খাই লওঁ আৰু ওচৰৰে হোটেল এখনতে গৈ ধুনীয়াকৈ ভাত সাজ খাই আহিলোঁ। আৰু খাই আহি দেখোঁ যে আমাৰ গাড়ীখন আহি পায়ে গ'লহি। অৰ্পিতহঁতে তেনেকুৱাতে মালা এডাল আনিও লগাই দিলেহি আৰু মনটো যে কিমান বেছি ভাল লাগিছিলে আপোনালোকক কেনেদৰে যে বুজাওঁ ভাবিয়ে পোৱা নাই। আৰু ফাইনেলি আমাৰ বহুদিনীয়া এটা অপেক্ষাৰ অন্ত পৰিলে। ফাইনেলি ভাইটিৰ সপোনটো আজি পূৰণ হ'ল ট্ৰাকখন লোৱাৰ। যিহেতু দেউতা থকাৰ পৰাই তাৰ এইটো খুবেই বেছি ইচ্ছা আছিলে আৰু তাক আশীৰ্বাদ কৰিব সি যাতে এনেদৰে আগবাঢ়ি